হাই গাইজ ৱেলকাম বেক টু মাই চেনেল তৃপ্তি মাইনা ব্লগছ। আজি আমি বিয়া খাবলৈ গৈ আছোঁ। চাওক ৰেডি হৈ গ'লোঁ এতিয়া। মামাৰ লগৰ এজনৰ বিয়া আছে, চ' বিয়া খাবলৈ গৈ আছোঁ। মানে এইকেইদিন ভিডিঅ' বনোৱাই নাই, বহুত দিন হ'ল। ভাবিলোঁ আজি বিয়া খাবলৈও যাম আৰু ভিডিঅ' এটাও বনাওঁ। ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। এয়া চাওক, আমি এতিয়া দোকানলৈ আহিছোঁ গিফ্ট ল'বৰ কাৰণে। দোকানতে আহিছোঁ। গিফ্টটো পেকিং কৰি দিলে, ল'লোঁ আৰু কিবা সৰু সুৰা গিফ্ট এটা। চাওক, পেক কৰি দিছে আণ্টিজনীয়ে, তাৰপিছত লৈ পেলাই আহিম আৰু এতিয়া। এয়া চাওক, আমি বিয়াত আহি পেলাই বহি আছোঁ। আমি দূৰৰ পৰা আহিছোঁ, চ' সোনকালে আহিছোঁ আৰু এতিয়া মানুহবোৰ আহিব ষ্টাৰ্ট কৰিছেহে। আমি অলপ সোনকালে পালোঁ। এয়া চাওক, কইনাজনী বহি আছে, এজনীয়ে কইনা হয়। আজি মানে বিয়াৰ ৰিচিপশ্যন হয়। আমি মানে সোনকালে পালোহি, মানুহ বেছি নাই ইয়াতে। চাওক, কইনাজনী ধুনীয়াকৈ বহি আছে আৰু কাষৰ লগৰবোৰ বহি আছে আৰু কইনাজনীৰ লগৰ। আৰু এতিয়া দৰাও আহিছে, একেলগে বহি আছে আৰু মামাই গৈ গিফ্টটো দিছে। বেলেগ বেলেগ মানুহ গৈ গিফ্ট দি আছে। আৰু কইনাজনীৰ নামটো বৰষা হয় দেই। আৰু ফটোশ্বুট কৰি আছে এফালে। এতিয়া সকলোৱে একেলগে ফটো উঠিব আৰু ফটো উঠিবৰ কাৰণে একেলগে ৰখি পেলাই চবে ফটো উঠিব আৰু ইফালে ভাত খাবও গৈ আছে। বহিছে আৰু মানুহবোৰ। আমিও বহিম আৰু ভাত খাবৰ কাৰণে। এয়া চাওক, আমাক ভাত দিছে আৰু ইয়াতে কি বনাইছে কৈছোঁ। দালি বনাইছে, ভাজি বনাইছে, তাৰপিছত বিলাহী টক বনাইছে, বেঙেনা এটা ফ্ৰাই কৰিছে, তাৰপিছত পাপৰ বনাইছে আৰু মাছ মাংসও বনাইছে বাৰু। আনিব আৰু এটা মাছৰুম বনাইছিলে। চাওক, এয়া মাছ আহি গ'ল। লাষ্টত মাংস আহি গ'ল আমাৰ। খানাটো বহুত ধুনীয়া হৈছে খাবলৈ। আৰু এইফালে সজাই আছে বাতিবোৰ মানুহক দিবৰ কাৰণে, আৰু বহুত আহিছে মানুহ। সজাই আছে মাংস, মাছ আৰু এইবোৰ মিঠাই। আৰু এইফালে ফ্ৰাই কৰি আছে বেঙেনাৰ। মিঠাই সজাই আছে। এইফালে পনীৰ ৰাখিছে মাছ মাংস মিঠোৱাৰ বাবে। এইবোৰ দালি ভাজি গোটেইখিনি সজাই থৈছে ধুনীয়াকৈ চাইডত। চাওক, এয়া এতিয়া আমি বিয়াৰ পৰা যাবলৈ ওলাইছোঁ। আমি এইমাত্ৰ আহি বিয়াৰ পৰা ঘৰ পাইছোঁহি।
আজি আমি মিছামাৰী আৰ্মি কেম্প হৈ গৈছিলোঁ বহুত ধুনীয়া মানে জেগাখিনি একদম বহুত ভাল লাগিলে চাই মানে ৰাস্তা ইটো আমি যোনটো ৰাস্তা দি যাওঁ সেইটো ৰাস্তা বনাই আছে চ' আমি আৰ্মি কেম্প হৈ পেলাই যাবলগীয়া হ'ল বহুত ধুনীয়া লাগে মানে তাৰ পৰিৱেশটো বহুত ধুনীয়া আৰু তাত মানে ভিডিঅ' বনাব নোৱাৰি কাৰণ মানে তাত ফটো উঠাও মানে এলাউড নাই আৰু ভিডিঅ' বনাব নিদিয়ে ফটো উঠিব নিদিয়ে চ' ফটো উঠাব নোৱাৰি সেইকাৰণে একো নক'লে সুধিছে আৰু ক'লৈ যোৱা বুলি তাৰপিছত আৰু সেয়াই আৰু তেনেকৈ আহিলোঁ আমি ঘৰ পাই গ'লোহি আৰু আপোনালোকে যদি আৰু আজি এই ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগতে নতুন নতুন ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব